Subscribe now and press the bell icon. Never miss an update. हेलो बंधु बान्धवीসকল, আজি আমি আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে আজি এই ভিডিঅ'ৰ পৰা জানিব পাৰিব কইনছিছ এপছৰ মাধ্যমে আপোনালোকে কেনেকৈ ৰেফাৰ কৰি ইনকাম কৰিব। এই এপছটো ডাউনলোড কৰিলে আপোনালোকে পাৰ ৰেফাৰত 400কৈ টকা পাব। আমি অলৰেডি ইয়াৰ পৰা 1378 টকা আমি ইনকাম কৰিছোঁ। আপোনালোকেও কৰিব পাৰিব। এই এপছটো বহুত ধুনীয়া এপছ, 100% পে'মেণ্ট এই এপছটো দিয়ে। আমি এই এপছটো বহুত দিনৰ পৰা ইউজ কৰি আছোঁ। এই এপছটো হৈছে আপোনাৰ এটা কইন মাৰ্কেটিং এপ। ইয়াৰ পৰা আপুনি কইন বাই কৰিব পাৰিব। কইন বাই কৰি আপোনালোকে ইয়াৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব। কেনেকৈ আপোনালোকে ৰেফাৰ কৰিব, কেনেকৈ চাইন আপ কৰিব, কেনেকৈ এপছটো ইউজ কৰিব, সকলো ডিটেইলছ আমি এই ভিডিঅ'ৰ মাজত আমি আপোনালোকক দেখুৱাম। আপোনালোকে আমাৰ এই ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে ভালদৰে চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আমি আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন আহি থাকে তেনেহ'লে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ন'টিফিকেশ্যনৰ বেলটো অন কৰি দিব। আমি যেতিয়া নতুন নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে অতি সোনকালে চাব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকলে এতিয়ালৈকে কইনছিছ এপছ ডাউনলোড কৰা নাই তেওঁলোকৰ কাৰণে আমাৰ ভিডিঅ' কমেণ্ট বক্সত লিংকটো দিয়া আছে, তাৰ পৰা আপোনালোকে এই এপছটো ডাউনলোড কৰি ল'ব। আপোনালোকে এপছটো ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰ দিব। মোবাইল নাম্বাৰ, ইমেইল আইডি দিয়াৰ পিছত আপোনালোকে চাইন আপ কৰি ল'ব। চাইন আপ কৰাৰ পিছত আপোনালোকে KYC কৰিব লাগিব। KYC কৰাৰ কাৰণে আপোনাৰ ইয়াত আপোনালোকে দেখা পাইছে হোম, পোৰ্টফলিঅ', তাৰপিছত আপোনালোকে লাষ্টত দেখাব প্ৰফাইল। প্ৰফাইল অপশ্যনত আপোনালোকে ক্লিক কৰিব। প্ৰফাইল অপশ্যনত ক্লিক কৰাৰ পিছত ইউজাৰ ভেৰিফিকেশ্যন কমপ্লিট ইউৰ KYC টু বাই চেল এণ্ড উইথড্ৰল। প্ৰথম আপোনালোকে ইউজাৰ ভেৰিফিকেশ্যন ইয়াত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব, প্ৰথম আছে আপোনাৰ বেছিক ভেৰিফিকেশ্যন। এক নম্বৰত আছে বেছিক ভেৰিফিকেশ্যন। ইয়াত আপোনালোকে পান নাম্বাৰ দিব লাগিব, তাৰপিছত আপোনাৰ ফুল নেম, আপোনাৰ ডেট অফ বাৰ্থ আৰু ইমেইল আইডি দিব লাগিব। তাৰপিছত আপোনালোকে 2 নম্বৰত আহিব পান কাৰ্ড ভেৰিফিকেশ্যন। ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ পান কাৰ্ডৰ যিটো ফ্ৰণ্ট চাইড আৰু বেক চাইড আছে এইটো আপোনালোকে ফটো মাৰি ইয়াত আপলোড দি দিব। তাৰপিছত আপোনালোকে 3 নম্বৰত আহিব। 3 নম্বৰত ইয়াত আইডেণ্টি কাৰ্ড ভেৰিফিকেশ্যন। ইয়াত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব, আইডেণ্টি কাৰ্ডৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি এই দুটাৰ ভিতৰত যিকোনো এটা দিলেই আপোনাৰ KYCটো সম্পূৰ্ণ হ'ব। যেতিয়া আপোনাৰ KYCটো সম্পূৰ্ণ হ'ব, ইয়াত আপোনালোকে দেখাব কমপ্লিট 100% কমপ্লিট হোৱাৰ পিছত আপোনাৰ KYCটো সম্পূৰ্ণ হৈ গ'ল। KYC সম্পূৰ্ণ কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা ৰেফাৰ কৰিব। ৰেফাৰটো কেনেকৈ কৰিব? ৰেফাৰ কৰাৰ কাৰণে ইয়াত আপোনালোকে প্ৰথম দেখা পাইছে ৰেফাৰ মোৰ আন। ইয়াত এই বেনাৰটোত আপোনালোকে ক্লিক কৰিব। ইয়াত যদি আপোনাৰ বেনাৰটো নাথাকে আপোনালোকে তলত আহিব। তলত আহি আপোনালোকে ইয়াত দেখা পাব এটা ৰিৱাৰ্ডৰ বক্স। ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে দেখা পাইছে টোটাল ৰিৱাৰ্ড আন। আমি যি টকা ৰেফাৰ কৰি ইনকাম কৰিছোঁ সেই টকাটো আমাৰ ইয়াত শ্ব' হৈছে। ইয়াত আপোনালোকে দেখা পাইছে ৰেফাৰ এণ্ড আন 400 BTC, আপোনাক 400 টকাৰ BTC ইয়াৰ পৰা দিব। ৰেফাৰ কৰাৰ কাৰণে ইনভাইট অন হোৱাটছআপ ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ফ্ৰেণ্ড যেতিয়াই এপছটো ডাউনলোড কৰিব, ডাউনলোড কৰাৰ পিছত চাইন আপ কৰি KYC সম্পূৰ্ণ কৰিব, তেতিয়া আপুনি 50 টকাৰ BTC পাব ফাৰ্ষ্ট টাইম। তাৰপিছত আপোনাৰ ফ্ৰেণ্ড যেতিয়া 1000ৰ পৰা 4,999 টকা এটা কইন পাৰ্চেছ কৰিব, তেতিয়া আপুনি 200 টকা পাব। আপোনাৰ ফ্ৰেণ্ড যদি 5000 টকা এটা ট্ৰেঞ্জেকশ্যন কৰে, 5 ট্ৰেঞ্জেকশ্যন, তেতিয়া আপুনি 350 টকা পাব। এনেকৈ আপোনালোকে ৰেফাৰটো কৰি ল'ব। আজিৰ ভিডিঅ' ইমান আছিল। ভিডিঅ'টো যদি ভাল লাগে থাকে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আৰু আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ন'টিফিকেশ্যনৰ বেলটো অন কৰি দিব। আমি যেতিয়া নতুন নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে অতি সোনকালে চাব পাৰিব। থেংক ইউ।